নমস্কাৰ আৰম্ভণিতে কৈছোঁ কলংক চুটি ছবিখন 18 বছৰ ঊৰ্ধ্বৰ ব্যক্তিৰ বাবেহে নিৰ্মিত চুটি ছবিখনৰ সঠিক বাস্তৱায়িত ৰূপ দিবৰ বাবে লগতে বাস্তৱ সমাজৰ লগত খাপ খোৱাৰ উদ্দেশ্যে কিছুমান চৰিত্ৰত অশ্লীল শব্দ ব্যৱহাৰ কৰা হৈছে যাৰ বাবে আমি অতিকৈ দুখিত কাহিনীৰ বিষয়বস্তু তথা প্ৰতিটো চৰিত্ৰ কাল্পনিক বাস্তৱ জীৱনৰ কোনো জীৱিত ব্যক্তি বা ঘটনাৰ লগত কলংক চুটি ছবিৰ কোনো সম্পৰ্ক নাই আমি আশা কৰিছোঁ ছবিখন চাই আপোনালোকে ভাল পাব লগতে ছবিখনে সমাজত প্ৰচলিত কিছুমান ভুল আঙুলিয়াই দিব আপোনালোকে ভালবোৰ গ্ৰহণ কৰক আৰু বেয়াবোৰ বৰ্জন কৰক লগতে আমাক আগুৱাই যোৱাত সহায় কৰক ধন্যবাদ জয় আই অসম মাইয়ে দিলিচোন ভালে কৰিলি যা ঐ বস্তা এটা লৈ এইটো বস্তা মিলি ৰ বস্তাটো মিলি ৰ মদাহী মানুহ মদৰ কথা কওঁ মই গাইছোঁ লাইক মি ইউ ফলো লাইক মি মদৰে গিলাচতে মদ খাই মদাহীয়ে কট 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 মদৰ তাই মোক কেলা টকি দিছে ইমোশন নাই আমাৰ কি হাৰ্ট নাই হাৰ্ট আছে কিন্তু তোৰ চব নাই নিষ্ঠা সোমাই ভাই কোনে বৰবাদ কৰিলে ভাই মোক টাইমলৈ তাই কেলা আমনি কৰে কোনে ভাই গাৰ্লফ্ৰেণ্ড গোল ফ্লেক টানি দিলে খুচ এৰি দিলে ফুচ ভাই দিগন্তক পল্লী প্ৰায় দিগন্তৰ কিন্তু এইটো মাল নিচিনা হৈছে কেলা টোপনাই চুপিনে গালি চাবি একদম পকা অসম থিয়াটো জানিব একচাত টিকাই চাওঁ টিকাৰটো লগাই চাওঁ একচাত টিকাই চাওঁ নঙলাই লগাই দিছে মানুহ যাব নিদিয়ে ভাই I am free. Mind free, deal free, girlfriend free, so free. Straight forward. দিগন্ত বাহিৰত বহি কামতো চোবাই আছ কেলা মাল এটা খাই আছো আৱানীটো খাবি মাল কি মাল আনিছ Same to same. চেম মাল যে Bagon. বে বগা পৰা খাবি নেকি এই ভিতৰতে খাওঁ নেকি এই ভিতৰত নালাগে মাইকীজনী আছে বাহিৰতো বেয়া হ'ব বাহিৰত কি বেয়া হ'ব বেয়া হ'বতো এই কেলা বৈ ভিতৰলৈ বৈ পাল মাইকী গুলি মাৰ না বৈ চল কাৰণ তহঁতৰ কাৰণে মই এইবোৰ ৰাখিছো চব আজি মা এখন দিও বহুত খাই কিয় নাখাৱ আজি টেনশ্যনতে বহুত মাল খাই দিলো কি টেনশ্যন আছে
3 বছৰ ভাল পালোঁ তাই আজি ঘপককৈ কৈছে বেকআপ চালা এই 3 বছৰ তাই ছাবষ্টিটিউট ৰাখিছে ছাবষ্টিটিউট খাই লোৱা এইবিলাক গোটেই মাইকী জাতিটোৱে একদম বৰবাদ কৰি দিছে মোৰ এজনে মোক শেষ কৰি দিলে একেবাৰে তাই চালা খং উঠিব মোক পুৰাই নাই কাটি পিচ কৰি চাট গঢ় নেকি তই একবাৰ মামা টেনচন আছে মোৰ মাইকী ল'ৰা নাই আৰু তোৰ চাইডো খাইছে চা পইচা মোৰ টেনচন মোৰ মাল মোৰ মাইকীটো যেনিবা ধৰি ল খাইছে এইটো কেলা মাইকীটো নি পটলটো ঘৰৰ নাম দিয়া এই জহনি মই এই চালা আজি এই ডক্টৰটোক মোক কান্দুলীয়া চৰ দিবলৈ মন গৈছিলে জানো নিদিলি কিয় সি কি কৈছে জানো আপোনালোকৰ আৰু সন্তান নহয় হ'লেও মই ৰিক্স ল'ব নোৱাৰিম কেলা কুৰ্তা সিহে যেনিবা ৰিক্স ল'বগে সন্তান জন্ম দিব মোৰ মাইকীয়ে ৰিক্সডাল ল'ব আকৌ সি নাই মই এইবিলাক কৰিব নোৱাৰোঁ মই আপোনাক ভৰি থৈছোঁ আৰু যদি আগবাঢ়ি আহে মই আপোনাক কিবা কৰি দিম কি ভাবিছ তই যদি মোক পত্নীয়ে শ্ৰীপেলা শ্ৰীপেলা নেপেলাওঁ মই মায়ে দিলিচোন ভালে কৰিলি যা ঐ বস্তা এটা লৈ আহ মোক কলিজাজনী বাই বাই টাটা যোৱা সুখত থাকাকে যোৱা তুমি এইটো বস্তা ল মিলি বস্তাটো মিলি মোৰটো খাওঁ নে ভৰিটো খাওঁ বুঢ়া মোৰটো বাদ আৰু বুঢ়া বহুৱে ৰে বুঢ়া এই খকুৱা গাছো দে বৰে খোৱাটো খাই পেলাওঁ এটা কথা জীৱনৰ মনত ৰাখিবি নিজ ভালেই জগত ভাল আৰু মদ খালে মগজ ভাল মগজ এইটো মালে বেছি হ'ব জোঠাই খাই দিওঁ নেখাওঁ ঐ কি ভাবি আছ ল এইটো লাষ্ট পেক মই এটা কথা ভাবিছো মই এটা বিজনেছ কৰিম বুলি ভাবিছো বিজনেছ ৰাতিখন আকৌ কি ভাবিছো 500 টকা দে আৰু ভিতৰত সোমাই যায় কি 500 টকা দে আৰু ভিতৰত সোমাই যায় ঘৰত খাবলৈ চাউল আনিবলৈ টকা 20 টকা নাই আকৌ 500 টকা বিজনেছ মই বুজা নাই অকণো বুজা নাই মোৰ মাইকী ভিতৰত আছে যা বুজিলি নহয় মই সপোন দেখি আছো নেকি সপোন নহয় সঁচা যা সঁচা আজি ফ্ৰী দিছো যা অপেনিং যা তই যা বুলি কৈছো যা অপেনিং নেকি অপেনিং যা
যা ঐ মালাল কি মালাল কি যাব না এই না যা তই যা মই যাওঁ এই পইচা মাৰি দিলে বে এই ক'ত যা তই মই তোক কৈছিলোঁ নে এতিয়াৰ পৰা ঘৰৰ সকলো উপাৰ্জন তই কৰিব লাগিব আৰু যদি নকৰ তেতিয়াহ'লে টাইল টোপোলা বান আৰু ফুট ফুট নাই নাই মই কৰিবই লাগিব ঠিক আছে হ'ব মই যাম মজা লাগিব বে খেলা আৰু কাষ্টমাৰ লাগিব যদি মই দিম হেল্ল' মা কি কৰিছা চাকৰিৰ বাবে মই চিলেক্ট হৈ গ'লোঁ জানা কি হ'ল মা মোৰ খবৰটো পাই ভাল লগা নাই নি তোমাৰ মাজনী মই ধ্বংস হৈ গ'লোঁ সিদিনা আপোনালোকৰ ৰিপৰ্টটো মই চাইছিলোঁ আগতে আপোনাৰ 3বাৰ অপাৰেশ্যন কৰা হৈছিলে গতিকে আৰু অপাৰেশ্যন কৰিব পৰা নাযাব যদিহে আপুনি আকৌ অপাৰেশ্যন কৰে তেন্তে আমাৰ ফালৰ পৰা কোনো ৰিস্ক ল'ব নোৱাৰিম বাইদেৱে আপোনাৰ 3বাৰ অপাৰেশ্যন কৰাৰ ফলত গৰ্ভত অলপ ইনফেকশ্যন হৈছে চ' আপোনালোকে আৰু সন্তান জন্ম দিব নোৱাৰিব এখেত আপোনাৰ হাজবেণ্ড নহয় জানো এনেদৰে উঠি গুচি গ'ল যে হয় তেওঁক এজন ল'ৰা সন্তান লাগে ছোৱালীবোৰ কি সন্তান নহয় নেকি তেওঁ সেইটোকে বুজি নাপায় মোৰ 3জনী ছোৱালী 2জনী বিয়া দিলোঁ আৰু এজনী ইঞ্জিনিয়াৰিং পঢ়ি আছে মামায়েকৰ ঘৰত বাৰু এইবোৰ বাদ দিয়ক এইবোৰ ফেমিলিত থাকেই আপোনাৰ যদি আকৌ প্ৰব্লেম হয় মোক জনাই দিব মই মেডিচিন এটা লিখি দিছোঁ আপুনি কণ্টিনিউ কৰিব ঠিক আছে আপুনি মেডিচিন এটা কণ্টিনিউ কৰিব ঠিক আছে আপোনাক এৰিলোঁ মই আপোনাৰ যাব লগা ঠিক আছে অঁ তাৰপিছত কি কৰি আছা তুমি এইটো পইচা ল পুৰাপুৰি 1000 আছে খালি আছে নাই খালি আছে যা ঘুমাই যা
তোক মই মাজুলীত মাৰিলে তুমি ভয় কৰিব নালাগে মা মই যোৱালৈকে তুমি নিজক বচাবা আৰু মই কোৱাৰ দৰে কৰিবা ঠিক আছে মা এতিয়া ৰাখোঁ